নমস্কাৰ যোৱাকালি মই গুৱাহাটী গৈছিলোঁ যোৱাকালি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন আছিলে অধিৱেশনৰ দ্বিতীয় দিনা কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিছিলোঁ দ্বিতীয় দিনা কাৰ্যসূচীত ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু ইয়াৰ লগতে অতিথি আপ্যায়নৰ লগতে সাংস্কৃতিক দল আৰু বিভিন্ন অতিথি দেৱক আপ্যায়ন কৰা হৈছিল বিশিষ্ট অতিথি মতা হৈছিল ৰাতিপুৱা বৃক্ষৰোপণ কৰা হৈছিল ইয়াৰ পিছত স্মৃতি তৰ্পণ আৰু অন্যান্য কাৰ্যসূচী হাতত লোৱা হৈছিল আমাৰ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলক হিচাপে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ মাতৃ শ্ৰীমতী মৃণালিনী দেৱী বাইদেউক মতা হৈছিল বাইদেৱে তেখেতৰ ভাষণেৰে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত কেনেকুৱা সম্পৰ্ক হ'ব লাগে শিক্ষকসকলে কেনে ধৰণৰ পাঠদান কৰিব লাগে আৰু বিভিন্ন ধৰণৰ ভাষণেৰে শিক্ষক সমাজৰ অনুপ্ৰাণিত কৰিছিল বাইদেউৰ ভাষণৰ কিয়দংশ মই আপোনালোকৰ আগত তুলি ধৰিম আপোনালোকে চাব আৰু ভৱিষ্যতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত কেনে ধৰণৰ সম্পৰ্ক আমি স্থাপন কৰিব পাৰোঁ লগতে ছাত্ৰ ছাত্ৰীক কেনেকৈ পাঠদানৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ আৰু শিক্ষা বস্তুটো কেনেকুৱা বাইদেৱে আমাক খুব ভালদৰে বুজাইছিলে বাইদেউৰ ভাষণৰ কিছু অংশ মই আপোনালোকৰ আগত তুলি ধৰি আছোঁ আপোনালোকে চাব ভিডিঅ'টো ভাল লাগিলে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব
সকলো অতিথিবৃন্দক লগত লৈ শ্ৰীমতী মৃণালিনী দেৱী বাইদেৱে বন্তি প্ৰজ্বলন কৰিছিলে। ছাত্ৰ বা ছাত্ৰী জ্ঞানী হৈ উঠিব নোৱাৰে, তাৰ লগত থাকিব লাগিব, এই পাঠ্যগত শিক্ষাৰ লগত থাকিব লাগিব দীক্ষাৰ সম্পৰ্ক, অৰ্থাৎ গুৰু শিষ্যৰ যি সম্পৰ্ক। আজি আমাৰ সেই দিন নাই। এই পাশ্চাত্য সভ্যতাৰ প্ৰভাৱত আমি প্ৰাচীন সংস্কৃতিৰ সেই শিক্ষামূলক শিপাডাল আমি আজি গ্ৰহণ কৰিব পৰা নাই। আজিৰ শিক্ষক বা আজিৰ ছাত্ৰ তুলনামূলকভাৱে আগৰ সেই গুৰু শিষ্যৰ প্ৰভাৱত যি গুৰু শিষ্যৰ সম্পৰ্ক, সেই সম্পৰ্কও আমি দেখা নাপাওঁ। তৎসত্বেও কিছুমান কৰ্তব্য সম্পন্ন শিক্ষকৰ আদৰ্শত আজি আমাৰ বা চৰকাৰৰ সাহায্যত বহু ধৰণৰ শিক্ষামূলক ব্যৱস্থাৰে আজি শিক্ষাৰ পদ্ধতি বা শিক্ষাৰ যি নিয়ম কানুন আমি আজি দেখিবলৈ পাইছোঁ। অৱশ্যে যুগৰ পৰিৱৰ্তন আমি মানিব লাগিব, কিন্তু যুগৰ পৰিৱৰ্তন মানিলেও আমি আগৰ যি গুৰু শিষ্যৰ প্ৰভাৱ, এই গুৰু শিষ্যৰ প্ৰভাৱৰ কথা আমি কেতিয়াও পাহৰাটো আমাৰ শিক্ষকসকলৰ কাৰণে উচিত নহ'ব। যিহেতু শিক্ষকেই হৈছে ভৱিষ্যত বংশধৰৰ, ভৱিষ্যত জীৱনৰ এটা সুদীৰ্ঘ মাপকাঠি জীৱনৰ আৰম্ভণিতে। জীৱনটোক গঢ় দি তুলিবলৈ হ'লে প্ৰথম অৱস্থাৰ প্ৰাথমিক পৰ্যায়ত পিতৃ মাতৃক গুৰুৰূপে পায়, পিতৃ মাতৃৰ আদৰ্শ আৰু প্ৰাথমিক শিক্ষাৰ গুৰু হিচাপে আমি পাওঁ। তাৰ পিছতে দ্বিতীয় স্তৰত আমি শিক্ষাগুৰুসকলক পাওঁ। সেই শিক্ষাগুৰুসকলে যদি এগৰাকী ফুলকমলীয়া শিশুক সুন্দৰ সুস্থভাৱে শিক্ষা প্ৰদান কৰিব নোৱাৰে, তেতিয়া শিক্ষকৰ সেই মূল্যটো খুব হ্ৰাস পোৱা আমি দেখা পাওঁ। যিয়েই নহওক, তাৰ মাজতে আমি বহুতো শিক্ষকক দেখা পাওঁ যে তেওঁলোকৰ ছাত্ৰসকলৰ কাৰণে জ্ঞান প্ৰদান দিয়ে, আগতো তেনেকুৱা আছিল। আৰু কিছু ক্ষেত্ৰত আমি বহুত বৈষম্যমূলক আচৰণ বিচৰণো আমি দেখা পাওঁ। সেইকাৰণে আমাৰ শিশুসকলক আমি প্ৰাচীন শিপাডাল ৰক্ষা কৰি, আমি গুৰু শিষ্যৰ প্ৰভাৱৰ কথা মনত কৰি আমি আমাৰ ছাত্ৰসকলক বা আমাৰ কণ মহিলাসকলক প্ৰাথমিক স্তৰৰ পৰা আমি শিক্ষা দিব লাগিব। অতি মৰম ভৰা মাতেৰে, স্নেহ ভৰা এখন হৃদয়ৰে আৰু আত্মা সমৃদ্ধ এক ফুলনিৰ জ্ঞানৰ মাধ্যমেৰে, সুসংগঠিত জ্ঞানৰ মাধ্যমেৰে আমি শিশুসকলক শিক্ষা দিব লাগিব। যি শিশুৱে মুকলি আকাশৰ তলত চলন ফুৰণ প্ৰকৃতিৰ বায়ু সেৱন কৰি খেলা ধূলা কৰি তেওঁলোকে
5 বছৰলৈ প্ৰকৃতিৰ বায়ু সেৱন কৰি প্ৰকৃতিৰ গুণ গৰিমাৰে তেওঁলোক ডাঙৰ হয়। তাৰপিছত তেওঁলোকে শিক্ষাগুৰুৰ লগত পঢ়ে। শিক্ষাগুৰুৱে সেই ছাত্ৰসকলক সেই প্ৰকৃতি গুণ আহৰণৰ জৰিয়তে প্ৰকৃতিৰ জৰিয়তে তেওঁলোকক মৰম সনা স্নেহ ভৰা হৃদয়েৰে তেওঁলোকক আত্মা সমৃদ্ধ জ্ঞান উপলব্ধ কৰোৱাৰ কাৰণে তেওঁলোকে নিজৰ পিতৃ মাতৃৰ নিচিনা আচাৰ ব্যৱহাৰ কৰি শিশুসকলক শিক্ষা দিব লাগিব। অৰ্থাৎ আৰু শিশুসকলেও শিক্ষাগুৰুৰ যি জ্ঞান গৰিমা তেওঁলোকে হৃদয়ত হৃদিষ্ঠিত কৰি ল'ব আৰু তেওঁলোকে কেতিয়াও শিক্ষাগুৰু যাতে দেৱতা শক্তি দেখে। অৰ্থাৎ মই আগতে কৈছো গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। গতিকে আমি পিতৃগুৰু মাতৃগুৰু শিক্ষাগুৰু জ্যেষ্ঠ গুৰু আমি সকলো বয়সকৈ জ্যেষ্ঠসকলক আমি গুৰু হিচাপে পালন কৰোঁ। কিন্তু এই গুৰুসকল তা পৰম ব্ৰহ্ম ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তাৰ ওপৰতো পৰম ব্ৰহ্ম তাৰ এটা প্ৰতিনিধি স্বৰূপে ব্যৱহাৰ হয়। যে কোনো ব্যক্তি বিশেষ বা কোনো শিক্ষকেই হওক পিতৃ মাতৃয়েই হওক বা কোনো ব্যক্তি বিশেষেই হওক গুৰু হ'ব নোৱাৰে। কিন্তু গুৰুৰ যি প্ৰতীক গুৰুৰ প্ৰতীক ধৰ্ম পালন কৰি পৰম ব্ৰহ্ম বিষ্ণুক আত্মা বিবেষ্টিত কৰি সেই পিতৃগুৰু শিক্ষাগুৰু মাতৃগুৰুৰ জৰিয়তে আমি যাতে পৰম ব্ৰহ্ম বিষ্ণুৰ চৰণত আমি শৰণ ল'ব পাৰো সেই শিক্ষাহে আমাৰ শিক্ষাগুৰুসকলে দিব লাগিব। অৰ্থাৎ পিতৃক সেৱা কৰিলে পৰম ব্ৰহ্ম সন্তুষ্ট হ'ব, শিক্ষাগুৰু সন্মান কৰিলে পৰম ব্ৰহ্ম সন্তুষ্ট হ'ব আৰু জ্যেষ্ঠজনক সন্মান কৰিলে পৰম ব্ৰহ্ম সন্তুষ্ট হ'ব। গতিকে আমাৰ প্ৰতিনিধি স্বৰূপ আমাৰ এই গুৰুসকলে আমাৰ সেই পৰম বিষ্ণু এই যে পৰম ব্ৰহ্ম বিষ্ণুৰ চৰণত শৰণ ল'বলৈ আজি অৱস্থাতে আমাৰ ছাত্ৰসকলক সেই শিক্ষাৰ শিক্ষকসকলে দিব পাৰিলেহে তেওঁলোকে শিক্ষকৰ যি আসন শিক্ষকৰ যি মূল্যাংকন অৰ্থাৎ শিক্ষাগুৰু হিচাপে যি পৰিচয় সেই পৰিচয় দাঙি ধৰিব পাৰিব লাগিব। এই হ'ল ভাল কথা। অকল আমি শিক্ষক যিকোনো শিক্ষকে গুৰু হিচাপে মানাটো অলপ দিগদাৰী। তাৰ অন্তত আজিৰ দিনত আজি এই শিক্ষাৰ যি এটা মানৱিক অনুষ্ঠান এজন পবিত্ৰ অনুষ্ঠান শিক্ষাৰ যি স্কুল বা বিদ্যালয় এই বিদ্যালয়ত যদি কিছুমান অশুভ নীতি বা অশুভ কাৰ্যকলাপ আমি যদি এই পবিত্ৰ অনুষ্ঠানত চলি থকা দেখা পাওঁ তেতিয়াহ'লে সেই শিক্ষাগুৰুক আমি কেনেকে গুৰু হিচাপে কেনেকে আমি ভাবিব পাৰিম। গতিকে সেই গুৰুৰ আসনখন মৰ্যাদাপূৰ্ণভাৱে ৰাখিবলৈ হলে আমাৰ শিক্ষাগুৰুসকলক অতি সাৱধানে তেওঁলোকৰ আত্মা সমৃদ্ধ জ্ঞানেৰে অৰ্থাৎ ভগৱান প্ৰদত্ত গুণেৰে তেওঁলোকে সেই ছাত্ৰসকলক শিক্ষা দিব পাৰিব লাগিব। তেতিয়াহে শিক্ষকৰ মূল্যবোধ আমি ৰক্ষা কৰিব পাৰিম। ঠিক তেনেকৈ ছাত্ৰসকলক সেই গুৰুক যিজনে তেওঁলোকৰ ভৱিষ্যত নিৰ্ণয় কৰি দিব সেই শিক্ষককো সেই ছাত্ৰসকলে গুৰু তথা পৰম ব্ৰহ্ম বিষ্ণু স্বৰূপত যাতে মান্যজ্ঞান কৰি তেওঁলোকে গুৰু শিষ্যৰ পৰম্পৰা ৰক্ষা কৰিব পাৰে সেই কথাহে আজি সোঁৱৰাই দিবলগীয়া হৈছে। মই বৰ বিশেষ এই বিষয়ে নকওঁ। এই বিষয়ে এটা কথাই কম যে কঠোৰ উপনিষদত আমি এটা আখ্যান পঢ়িবলৈ পাওঁ। আপোনালোকে সকলোকে 10 বছৰীয়া বালক নচিকেতাৰ কথা আপোনালোকে সকলোৱে জানে। পিতৃয়ে ৰাজসভাৰ পৰা যজ্ঞ বা ৰাজসভাত সকলো প্ৰজাকে দান দক্ষিণা দিয়ে। নচিকেতাই চাই থাকে যে মোৰ পিতৃ ৰজাই এইবোৰ কি দান কৰিছে
যিবিলাক পাৰ্থিৱ সম্পদ তেওঁক নালাগে, ৰাজভঁৰালৰ পাৰ্থিৱ সম্পদৰ কোনো দৰকাৰ নাই, সেই সম্পদবিলাক তেওঁ প্ৰজাক দান কৰে। কিন্তু আচল সম্পদ জ্ঞানৰ যিটো মাহাত্য, আত্মজ্ঞানৰ শিক্ষা কিন্তু ৰজাই প্ৰজাক দিব পৰা নাই। বালক নচিকেতাই লক্ষ্য কৰি আছিল 10 বছৰ বয়সত। তেতিয়াই যেতিয়া দেউতাকে দান দি জগত একো নাইকিয়া হ'ল, তাৰপিছত দান দিবলৈ একো নাই, ইফালে দান লোৱা সংখ্যা বেছি হৈ আহিছে। তাৰপিছত শেষত উপায় নাপায়, যেতিয়া ৰাজভঁৰাল উদং হৈ গ'ল, তেতিয়া দান দিবলৈ একো বস্তু নেদেখি ৰজাই উপায় নাপাই ক'লে, এতিয়া মই কি দান দিম, মোৰ হাতততো দান দিব পৰা বস্তু একো নাই, পাৰ্থিৱ সম্পদ চব দান দিয়া হৈ গ'ল। তেতিয়া পুত্ৰ নচিকেতাই আহি কৈছিল 10 বছৰীয়া বালক যে, হে পিতা, কি তুমি সমস্ত বস্তু দান কৰিলা, অলাগতীয়াল বস্তু, তোমাক নালাগা বস্তু, কিন্তু দান দিবলৈ তোমাৰ এতিয়াও সম্পদ আছে। বোলো কোন সম্পদ আছে, কি সম্পদ আছে? বোলো মই আছো, তোমাৰ পুত্ৰক কিয় দান দিয়া নাই? তোমাৰ পুত্ৰক কিয় দান দিয়া নাই? তুমি তোমাৰ নিজৰ বিবেকক কিয় দান দিয়া নাই? পুত্ৰই তেনেকে পিতৃয়ে সুধিলে। তেতিয়া পিতৃয়ে পুত্ৰক কৈছে, যা, তোক কেনেকে দান দিম মই? তই মোৰ নিজৰ ল'ৰা, মই বস্তুহে দান দিম, মই মোৰ নিজৰ ল'ৰাক দান দিম নেকি? তেতিয়া নচিকেতাই নামানে, নহয়, ময়ো তোমাৰ এটা সম্পত্তি, মোকো দান দিয়া। তেতিয়া পুত্ৰৰ ওপৰত খং কৰি পিতৃ ৰজাই ক'লে, যা, তই তোক মই যমৰ ঘৰত দান দিছো। যমৰ ঘৰত দান দিয়া বুলি কৈ খঙতে পিতৃয়ে নচিকেতাক কৈ দিলে। আৰু নচিকেতাই কি কৰিলে যে পিতৃৰ সেই দানৰ মহিমা ৰক্ষা কৰিবলৈ বা শ্ৰদ্ধা ভক্তি, পিতৃৰ ওপৰত শ্ৰদ্ধা ভক্তি ৰক্ষা কৰি যমৰজাৰ ওচৰলৈ তেওঁ নিজ সুশৰীৰে যমৰজাৰ ঘৰ পালে। যমৰজাৰ ঘৰত গৈ দেখে যে এটা বালক, সেই বালকে যমৰ দুৱাৰত। যমে ক'লে, তুমি মনুষ্য দেশৰ পৰা আহিছা, কিয় আহিছা? তুমি কি লাগে কোৱা, তুমি অলপ বহা, মই গা ধুই আহোঁ। বহিবলৈ কৈ যমৰজা গা ধুবলৈ গ'ল। গা ধুৱাওঁতে তেতিয়া একদিনে এক যুগ হয়, হাজাৰ হাজাৰ বছৰ, লক্ষ লক্ষ বছৰ পাৰ হৈ গ'ল, একদিনে এক যুগ, লাখ লাখ বছৰ হয়। সেই 1 লাখ বছৰ নচিকেতাই তাতে যমৰ দুৱাৰত বহি থাকে। তাৰপিছত যম আহিলে। যমে ক'লে, তুমি এতিয়াও এই মনুষ্য দেশৰ ল'ৰা, তুমি এতিয়াও পৃথিৱীলৈ ঘূৰি যোৱা নাই? বোলে নাই যোৱা, আপুনি মোক বহি থাকিবলৈ দিছিলে নহয়, মই বহি আছো। তুমি কিয় আছা, তুমি কোৱা, তোমাক কি দান লাগে? তুমিতো যমৰ ঘৰত আহিছা, ইয়াততো কোনো সুশৰীৰে মনুষ্য জীৱন ইয়াত নাহে, গতিকে তুমি কিয় আহিলা? নহয়, মই আপোনাৰ ওচৰত কিছু আত্মজ্ঞান শিকিবলৈ আহিছো। যে তুমি এই বয়সত তুমি মনুষ্যৰ জন্ম লৈছা, তুমি আত্মজ্ঞান শিকিবৰ সময় হোৱা নাই, তুমি উভতি যোৱা পিতৃৰ ৰাজসভালৈ, তোমাক কি বৰ লাগে কোৱা? এনেকে পিতৃৰ পিছত তেওঁ বহুতো পাৰ্থিৱ বৰ দান কৰিলে। লোৱাৰ পিছত কিন্তু নচিকেতা সন্তুষ্ট নহয়। তাৰপিছত ক'লে যে আপুনি মোক যিমানেই ৰাজ্যত মোৰ পিতৃৰ মনটো ভগৱান প্ৰদত্ত হ'বৰ কাৰণে, জ্ঞানী হ'বৰ কাৰণে পিতৃক আগতে জ্ঞানী কৰি দিব লাগে। পিতৃক জ্ঞানী হোৱাৰ কথাটো কামনা কৰিলে। তাৰপিছতে এনেকে 3টা বৰ দিয়া হোৱাৰ পিছতো নচিকেতা ঘূৰি নাহে। তাৰপিছত ক'লে, তুমি এতিয়াও যোৱা নাই, মই 3টা বৰ দিলো। তেতিয়া নহয়, মোক আৰু বৰ দিবলগীয়া আছে, আপুনি মোক আত্মজ্ঞানৰ দান দিব লাগিব। জ্ঞান, শ্ৰদ্ধা ভক্তি মানুহৰ কেনেকে উৎপন্ন হয়। তেতিয়া উপায় নাপায় নচিকেতাক সেই মত নেৰা নেপেৰা হৈছে। যমে তেওঁ আত্মজ্ঞানৰ মহিমা, যে মানুহৰ জীৱনটো কি, মানুহৰ জীৱন পৰিক্ৰমাটো মানুহে কি অৰ্জন কৰিব লাগে, আত্মজ্ঞানৰ শিক্ষা দি নচিকেতাক পঠিয়াই দিলে। গতিকে কিয় এই 10 বছৰ বালক নচিকেতাই যমৰ ঘৰত গৈ আত্মজ্ঞান শিকি আহিলে। সেই আত্মজ্ঞান কি আছিল? তেওঁৰ হৃদয়ৰ শ্ৰদ্ধা ভক্তি। সেই শ্ৰদ্ধা ভক্তি জ্ঞানৰ মহিমা শিকি নচিকেতাই জ্ঞানৰ প্ৰভাৱত
পিতৃকুল পবিত্ৰ কৰি তুলিলে পুণ্য কৰি তুলিলে পিতৃৰ ওচৰত আকৌ ঘূৰি আহিলে গতিকে যমৰ ঘৰৰ পৰা আত্মজ্ঞানৰ শিক্ষা লৈ সেই যমকে গুৰু হিচাপে মানি তেওঁ পৃথিৱীলৈ ঘূৰি আহিল গতিকে এনেকুৱা শিশু আমাৰ এই প্ৰাচীন শাস্ত্ৰসমূহত কঠোৰ উপনিষদত এনেকুৱা সৰু সৰু ঘটনা আমি পাওঁ গতিকে এইবিলাক শিক্ষা আজিৰ শিক্ষাগুৰুৱে স্কুলত দিয়া নিদিয়ে এই যে প্ৰাচীন স্তৰত যিবিলাক শিক্ষা পৰম্পৰা গুৰু শিষ্যৰ পৰম্পৰা আছিলে মানুহক যে নৈতিকতা জ্ঞান লাভৰ কাৰণে আত্মজ্ঞান লাভৰ কাৰণে যে আত্মাকৃষ্ট ভগৱান আমাৰ আত্মাটোৱে গুৰু আমাৰ যত আমাৰ প্ৰকৃতি স্বৰূপ শিক্ষাগুৰু মাতৃগুৰু শিক্ষাগুৰু পিতৃগুৰু সকলো আমাৰ ৰাজ্যগুৰু কিন্তু আমাৰ হৃদয়ত যিজন গুৰু আছে পৰম ব্ৰহ্ম বিষ্ণু সেই বিষ্ণুৱেই হ'ল আচল গুৰু এই ভিতৰৰ হৃদয়ৰ গুৰুৱে বাহিৰৰ গুৰুবিলাকক প্ৰতিফলন ঘটোৱায় গতিকে আপোনালোকে জানিব যে ভগৱানক তুষ্ট কৰিব লাগিলেহে ভগৱানৰ প্ৰতি ভক্তি শ্ৰদ্ধা ভক্তি থাকিলেহে মানুহে জ্ঞান আহৰণ কৰিব পাৰে আৰু সেই জ্ঞান আমাৰ ছাত্ৰসকলৰ মাজত বিলাই দিব পাৰিলেহে শিক্ষকৰ মূল্য থাকিব বা মূল্যাংকন হ'ব গতিকে মই বিশেষ নকওঁ এইখিনি বন্তি প্ৰচলন হিচাপে এটা মাংগলিক অনুষ্ঠানৰ মাংগলিক কথা হিচাপে আপোনালোকৰ আগত মই এইখিনি কথা কৰো কঠোৰ উপনিষদৰ এই নচিকেতাৰ 10 বছৰীয়া বালক 10 বছৰীয়া বালকে যদি এই জ্ঞানৰ প্ৰভাৱত পৃথিৱী বিখ্যাত হৈ থাকিব পাৰে তেতিয়াহ'লে আমাৰ শিশুৱে ভৱিষ্যত ভগৱত জ্ঞানেৰে জ্ঞান শ্ৰদ্ধা ভক্তিৰ দ্বাৰাই এইবিলাক গুণেৰে বিমোহিত হৈ আমি আমাৰ সমাজখন কিয় সুন্দৰভাৱে প্ৰতিফলন ঘটাব নোৱাৰো গতিকে এইখিনি কথা সদায় আপোনালোকে মনত ৰাখিব শিশুক মৰম চেনেহৰ মাজেদি নৈতিক জ্ঞানৰ শিক্ষা দি যাতে তেওঁলোকে শিক্ষকতা কৰ্মত তেওঁলোকে সুন্দৰভাৱে পালন কৰে আৰু তেতিয়া আমাৰ শিক্ষকসকলৰ যিবিলাক তেওঁলোকৰ কৰণীয় যিবিলাক কৰ্ম পদ্ধতি আপোনা আপুনি ভগৱানে তেওঁলোকৰ যি অভাৱ অভিযোগ আদি থাকে সেই সকলো হাতৰ তলিতে আহি সকলো পাব যদি কোনোবা এখন আদৰ্শ বিদ্যালয় আদৰ্শ স্কুল যদি সুন্দৰ শিক্ষকতা আৰু সুন্দৰ ছাত্ৰ ছাত্ৰীৰ মাজেৰে যদি সেইখন স্কুলে নাম কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় সেইখন স্কুল বা বিদ্যালয়ে সুন্দৰ এটা পৰিৱেশ গঠন কৰি ল'ব পাৰিব আৰু চৰকাৰৰো কৃপাধন্য হৈ জগত জীৱন তেওঁলোকে শিক্ষাগুৰুৰ মান মৰ্যাদা ৰক্ষা কৰি নিজৰ জীৱন অতিবাহিত কৰিব পাৰিব গতিকে সেইকাৰণে কৈছো যে আপোনালোকে শিক্ষকতা শিক্ষক বা শিক্ষাদান প্ৰক্ৰিয়া যাতে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ নহয় শিক্ষাদান প্ৰক্ৰিয়া যাতে নিৰ্ভুল সুন্দৰ মমতাময়ী স্নেহময় ভাৱেৰে যদি আপোনালোকে ছাত্ৰসকলক শিক্ষা দিব পাৰে আপোনালোকৰ গুণৰ মহিমা চাৰিওফালে প্ৰচাৰ হ'ব যদি আজিকালি এই অৱস্থাত আমি যি ধৰণে কিছুমান শিক্ষাত বা শিক্ষা অনুষ্ঠানত বিভৎস ঘটনা আমি শুনিবলৈ পাওঁ সেইবিলাক নিশ্চয় নিৰ্মূল হ'ব গতিকে আহক ভগৱান প্ৰদত্ত গুণেৰে হৃদয়ত ভগৱানক হৃদয়ত ৰাখি আপোনালোকে আপোনালোকৰ নৈতিক কৰ্তব্য পালন কৰক আপোনালোকে ছাত্ৰসকলক মানুহ কৰক মৰম চেনেহৰ মাজেৰে শ্ৰদ্ধা ভক্তিৰ জ্ঞান দিয়ক কেনেকৈ শ্ৰদ্ধা ভক্তিৰ গুণত আপোনালোকৰ পৰা শিক্ষা লাভ কৰি যাতে ভৱিষ্যত পিতৃ মাতৃসকলক পথৰ বিকহু নকৰে গছৰ তলত যাতে থাকিবলগীয়া নহয় কোনো পিতৃ মাতৃয়ে আত্মহত্যা কৰিব নালাগে তাৰ কাৰণে ব্যৱস্থা কৰি সেই ছাত্ৰসকলক সঁচা সত্য এটা সুস্থিৰ নিষ্কলংক ছাত্ৰ হিচাপে যদি আপোনালোকে গঢ়ি তুলিব পাৰে তেনেহ'লে আপোনাৰ নাম যশ পৃথিৱী বিখ্যাত হৈ থাকিব গতিকে সেইকাৰণে আজি কঠোৰ উপনিষদৰ এই নচিকেতাৰ কাহিনীটো মই ভালকে সম্পূৰ্ণকে মুখস্থ হৈ অহা নাই
মই এনেই ওপৰে কথাখিনি কৈছোঁ। ইয়াৰ অন্তৰালত বহুতো গম্ভীৰ কথা বহুত আছে, আমি বুজাই দিব পৰা নাই। ভৱিষ্যত কেতিয়াবা গোটেই ঘটনাটো বুজাই দিম, কিন্তু সুন্দৰ এই নচিকেতাৰ কাৰণে ছাত্ৰ সমাজ ধন্য হওক, এই আশা ৰাখি মই আজি আপোনালোকৰ এই বাৰ্ষিক অধিৱেশনৰ সফলতা কামনা কৰি আৰু ছাত্ৰসকলক যাতে মৰম চেনেহৰ মাজেৰে আপোনালোকে শিক্ষা প্ৰদান কৰি শিক্ষকৰ মান মৰ্যাদা অটুট ৰাখিব পাৰে, সুন্দৰ সমাজখনত সুন্দৰ প্ৰতিফলন ঘটাব পাৰে, তাৰ কাৰণে আশা ৰাখি ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই যি বন্তিভাগ জ্বলাইছোঁ, এই বন্তিভাগ যাতে আমাৰ প্ৰাথমিক শিক্ষা সংসদত বা প্ৰাথমিক আমাৰ শিক্ষা স্তৰত আমাৰ শিক্ষকসকলৰ মূৰত আশীৰ্বাদ বৰ্ষণ হয়, ছাত্ৰসকলৰ মূৰত আশীৰ্বাদ বৰ্ষণ হয়, তাৰ কাৰণে আশা ৰাখি কামনা ৰাখি মই মোৰ এই চমু ভাষণ ইমানতে সামৰণি মাৰিছোঁ আৰু বন্তি প্ৰজ্বলক হিচাপে খুব কম সময়ৰ ভিতৰতে মই এইখিনি কথা কৈ মোৰ ভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ। সভাত আমাৰ লগত উপস্থিত আছিলে বিভিন্ন শিক্ষক সংগঠনৰ নেতৃবৃন্দসকল। ইয়াৰ মাজত উপস্থিত আছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পলিটিকেল ছায়েন্সৰ প্ৰফেচাৰ শ্ৰদ্ধাৰ সন্মানীয় অখিল ৰঞ্জন দত্ত ছাৰ, আৰু উপস্থিত আছিলে সৰ্বশিক্ষা মিছনৰ প্ৰাক্তন MD সন্মানীয় ধানেশ্বৰ মালাকাৰ ছাৰ আদিকে কৰি বিভিন্ন সংগঠনৰ পৰা অহা নেতৃবৃন্দ আমাৰ সভাত উপস্থিত আছিলে। তেওঁলোকে আমাৰ মাজত বিভিন্ন ধৰণৰ ভাষণ প্ৰদান কৰিছিলে। শিক্ষকসকলৰ সাংবিধানিক অধিকাৰ লগতে শিক্ষকসকল কেনেকুৱা আদৰ্শ প্ৰতি আকৃষ্ট হ'ব লাগে আৰু নিয়ম নীতি কেনেকৈ মানিব লাগে, কৰ্তব্যৰ প্ৰতি কেনেধৰণৰ বাকপটুতা দেখুৱাব লাগে, বিভিন্ন ধৰণৰ বক্তৃতা আমাৰ আগত তুলি ধৰিছিলে। লগতে আৰু এজনে ক'লে, ছাৰ ৱাটাৰ গেট কেলেংকাৰী মানে পানীৰ কিবা সমস্যা বুলি ভাবিছিলোঁ, যে হোৱাট ইজ ৱাটাৰ গেট কেলেংকাৰী এইটো একো জনা নাছিলোঁ, কিন্তু সমুদ্ৰগুপ্ত কাশ্যপে ক্লাছ লোৱাৰ কাৰণে গম পালোঁ যে এইটো এটা বেলেগ ধৰণৰ অৰ্থনৈতিক এটা কৰাপশ্যনৰ কেছ। গতিকে মানুহে বিভিন্ন ধৰণে বিভিন্ন অভিজ্ঞতা আহৰণ কৰে। গতিকে সেই ল'ৰাখিনিৰ যিটো কথা কৈছিলে যে গুৱাহাটী আমাৰ মাজত উপস্থিত আছিলে মণিকুন্তলা ভট্টাচাৰ্য বাইদেৱে টেট শিক্ষকসকলে লিখা এখন কিতাপটোৰ নাম হ'ল পথিকৃত। কিতাপটো উন্মোচন কৰিছিলে। কিতাপটোৰ সম্পাদনা কৰিছিলে তন্দ্ৰালী মূৰ্ছনা বাইদেউৰ সম্পাদনাত কিতাপখন উন্মোচন কৰা হৈছিলে। পথিকৃত সভ্যতাৰ টেট শিক্ষকৰ সংস্কৃতিৰ টেট শিক্ষকৰ সাহসৰ পথিকৃত। এই পথিকৃত আজি দ্বিতীয়বাৰৰ বাবে আপোনাসৱৰ কৰকমলত তুলি দিবলৈ পাই আমি আন্তৰিকতাৰে নিজকে ধন্য মানিছোঁ আৰু এগৰাকী স্বনামধন্য বিশিষ্ট সাহিত্যিকৰ কৰকমলত এই পথিকৃতক উন্মোচিত কৰাবলৈ পাই আমি নিজকে পুনৰবাৰ ধন্য মানিছোঁ। আৰু আৰাম পাওঁ সেইসকলৰ লগত বহি যিসকল শিক্ষা বৃত্তিৰ লগত জড়িত শিক্ষক আৰু ছাত্ৰৰ সৈতে। দুদিন আগতে এখন বিয়া খাবলৈ গ'লোঁ। এজনী ছোৱালী আহি মোৰ লগত চিনাকি হৈছে। মই দেখিলোঁ তাইৰ হাত দুখন কঁপিব ধৰিছে। মই এতিয়া আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত আৰু মই আহিছিলোঁ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দ্বিবাৰ্ষিক অধিৱেশনত। আৰু অধিৱেশনত শেষ কৰি মই এতিয়া গৈ আছোঁ, যিহেতু বহুত দূৰ যাব লাগিব সেইকাৰণে গৈ আছোঁ। আৰু অধিৱেশনৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। ভিডিঅ'টো পাব, কালি মানে পাব। আশা কৰোঁ আমাৰ অধিৱেশনখন ছাকচেছ হৈছে আৰু অনাগত দিনত নতুন সমিতিখনে ভালকৈ চলাই যাব। ইয়াৰ লগতে মই সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ পুৰণা
কেন্দ্ৰীয় কমিটিৰ প্ৰতিজন বিষয়ববীয়াক মোৰ ফালৰ পৰা ধন্যবাদ যাচিলোঁ, কাৰণ তেওঁলোকে অশেষ কষ্ট কৰি আমাৰ বিভিন্ন সমস্যাৰ স্থায়ী সমাধান আনিছিলে। আৰু কৰোণা কালত তেওঁলোকে যেনেধৰণে আমাক সহযোগিতা আগবঢ়াইছিলে তাৰ কাৰণে প্ৰত্যেকজন বিষয়ববীয়াক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ যাচিলোঁ। আৰু আশা ৰাখিছোঁ আগন্তুক দিনত তেওঁলোকৰ অভিজ্ঞতা আমাৰ নতুন কমিটিয়ে ল'ব আৰু সকলোৱে মিলি এক সুন্দৰ সমাজ গঠনৰ প্ৰক্ৰিয়াৰে আগবাঢ়ি যাব। ধন্যবাদ।